কৰোনা মহামাৰী সংক্ৰমণ প্ৰতিৰোধৰ বাবে ল'ব লগা সাৱধানতাৰ ওপৰত সজাগতামূলক কাৰ্যসূচী ৰঙিয়াৰ পৰমাৰ্থ স্বেচ্ছাসেৱী সংগঠনৰ ৰঙিয়া চহৰত প্ৰদৰ্শন কৰা হয় বাটৰ নাট। কোভিড মহামাৰীয়ে সমগ্ৰ বিশ্বতে সংহাৰ চলোৱাৰ সময়ত ৰঙিয়াৰ স্বেচ্ছাসেৱী সংগঠন পৰমাৰ্থৰ উদ্যোগত সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰে ৰঙিয়াৰ স্থানীয় শিল্পীয়ে। কোভিড মুক্ত হৈ সমাজত সুস্থ বাতাবৰণ সৃষ্টিৰ প্ৰয়াসেৰে ৰাইজক সজাগ সচেতন কৰাৰ উদ্দেশ্যেৰে বাটৰ নাটৰ দ্বাৰা দিবলৈ বিচৰা হৈছে কোভিড-19ৰ সজাগতামূলক বাৰ্তা। সময়ে সময়ে বিভিন্ন কাৰ্যসূচী পালন কৰি আহিছে এই স্বেচ্ছাসেৱী সংগঠনটোৱে আৰু ভৱিষ্যতে জনহিতাৰ্থে জনকল্যাণমূলক কাৰ্যপন্থা হাতত ল'ব বুলি অৱগত কৰে স্বেচ্ছাসেৱী সংগঠনটোৰ সাধাৰণ সম্পাদক বিশ্বজিৎ কাকতি আৰু সভাপতি ভাস্কৰ কলিতাই। বহুত বহুত ধন্যবাদ দেই। ৰঙিয়াৰ পৰা জবনিকা বৰুৱাৰ ৰিপৰ্ট, খবৰ 24 অসম।